মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ বিশ্বৰ দৰবাৰত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে গঠন হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশন এখন ব্যতিক্ৰমী অধিৱেশন হিচাপে চিহ্নিত হৈ ৰ'ব। অতি সুশৃংখলিতভাৱে অনুষ্ঠিত হোৱা অধিৱেশনৰ বিস্তীৰ্ণ এলেকাটোৱে সকলো ভক্তপ্ৰাণ লোককে আকৰ্ষণ কৰিছে। ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই দাঁতিতে ৰঙিয়াৰ মৰাণজানাৰ হাতীখলা পথাৰত অনুষ্ঠিত হোৱা অধিৱেশনলৈ অহা ভকত বৈষ্ণৱসকলৰ শ্ৰম এইবাৰ যথেষ্ট লাঘৱ কৰিছে। যোৱা ৩ দিন ধৰি হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰা ৰঙিয়াৰ হাতীখলা পথাৰৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ যেন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈ পৰিল। আজি আপোনালোকক ৯৩ সংখ্যক অধিৱেশনৰ সমস্ত দেখুৱাম। তাৰ আগতে আপোনালোক যদি প্ৰথমবাৰলৈ এই চেনেলটোলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আনকো ভিডিঅ'টো চোৱাত সহায় কৰি দিয়ে যেন। এইবাৰৰ ৰঙিয়া অধিৱেশন বহু ক্ষেত্ৰতে এখন ব্যতিক্ৰমী অধিৱেশন হিচাপে চিহ্নিত হৈ ৰ'ব। বিশেষকৈ প্ৰস্তুতিৰ ক্ষেত্ৰত আটোম টকাৰিকৈ সজোৱা হৈছে এইবাৰৰ অধিৱেশন। যিফালেই চোৱা যায় সেইফালেই চকুৰোৱা পৰিৱেশ। অধিৱেশনস্থলীত একেলগে নামঘৰ, প্ৰতিনিধি শিবিৰ, মঞ্চ, ভোজনালয়, পতাকাবেদী, নাটঘৰ, বাণিজ্য মেলা আদি নিৰ্মাণ কৰি ভকতসকলক সকাহ দিয়া হৈছে। অধিৱেশনৰ আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী, বিশেষকৈ গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰদৰ্শনী সকলোৰে হৃদয় সাগৰত ভক্তিৰসৰ বৌতি ধাৰা বোৱাবলৈ সক্ষম হৈছিল। মহাপুৰুষজনাই বোৱাই দিয়া ভক্তিৰস পান কৰি নিজকে ধন্য হৈ পৰে লক্ষ লক্ষ ভকত বৈষ্ণৱ। এক ব্যতিক্ৰমী অভিজ্ঞতাৰে যেন সকলো ভকত বৈষ্ণৱ নিজ নিজ ঘৰলৈ উভতি যাব। নমস্কাৰ, আমাৰ নাম শ্ৰী বিমল ৰাজবংশী। আমাৰ গৃহ খৈৰাগুৰি, ওদালগুৰি ডিষ্ট্ৰিক্ট হয়। আমাৰ জিলা হিচাপে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি জিলা নামকৰণ আছে সেয়া আমাৰ ভেৰগাঁও জিলা শাখা। আপুনি আগে পিছে অধিৱেশনলৈ যায়? হয়, আগে পিছে যাওঁ। হয়। এটা সুন্দৰ পৰিৱেশ। ৰঙিয়াৰ যিখন আমাৰ হাতীখলা পথাৰ, সেই পথাৰত আমাৰ অনুষ্ঠানবিলাক একেবাৰে নিকটৱৰ্তী আছে, ৰাইজে একো অসুবিধা পোৱা নাই। আমাৰ পতাকাবেদী আছে, ওচৰতে আমাৰ মূল নামঘৰ আছে, ওচৰতে আমাৰ মূল মঞ্চ আছে, নাটঘৰ আছে, ওচৰত শিবিৰ ওচৰত আছে, ভোজনালয় ওচৰত আছে। এটা সুন্দৰ পৰিৱেশত আমাৰ ভকত বৈষ্ণৱে ইয়াত ব্যতিক্ৰম দেখিছে নেকি আগতকৈ? নাই, এতিয়াতো ব্যতিক্ৰম মানে আমাৰ হেৰি হোৱা নাই। গতানুগতিক আমাৰ যি চলি আছে সেইটোৱে। আমাৰ ভকত শুশ্ৰূষাত যথেষ্ট মনোনিৱেশ কৰিছে ৰঙিয়া জিলা শাখাই। ভাল পাইছোঁ, পৰিৱেশ ভাল পাইছোঁ। প্ৰস্তুতি ঠিকে আছে, বৰ ধুনীয়া প্ৰস্তুতি হৈছে। কৃষ্ণ জয় গৌৰাঙ্গ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশন ৰঙিয়া হাতীখোলা পথাৰত অনুষ্ঠিত কৰা। আমি চৰাইদেউ অনুষ্ঠিত কৰিছোঁ। আমি চৰাইদেউ জিলা শাখাৰ পৰা আহিছোঁ। ইয়াত আহি অভূতপূৰ্ব আনন্দ পাইছোঁ। আমি প্ৰতিজন ভক্তপ্ৰাণ ৰাইজক আমি সেৱা ধৰিবৰ বাবে আহিছোঁ। সহায় সহযোগিতা কেনেধৰণে আমি এই অধিৱেশনভাগি সুন্দৰ সফল কৰি গোটেই অসমৰ তথা ভাৰতৰ বৰ্ষৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানৰ ৰূপত ৰূপান্তৰিত কৰিব পাৰি, তাৰে লক্ষ্য উদ্দেশ্য ৰাখি আমি এই অধিৱেশনস্থলী আমি সেৱা ধৰিব আহিছোঁ। কৃষ্ণ। আৰু আগত অধিৱেশনত গৈছানে তুমি? হয়, আমি প্ৰায় অধিৱেশনত যাওঁ। হয়, প্ৰতি বছৰে যাওঁ। ৰঙিয়ালৈ আহি কেনে অনুভৱ হৈছে? ৰঙিয়ালৈ আহি আমি বহুত এটা আমি
অগতানুগতিকভাৱে যিটো গতি চলিছে তেনেধৰণে পাইছোঁ। তাতকৈ এইবাৰ অলপ ব্যক্তিক্ৰম দেখিছোঁ আমি এই অধিৱেশনভাগিত। কোনবোৰ দিশত ব্যতিক্ৰম দেখিছা? ব্যক্তিক্ৰম মানে আমাৰ যেনেধৰণৰ আমাৰ ভোজনালয়, তাৰপৰা আমাৰ কেন্দ্ৰীয় সেৱাবাহিনী শিবিৰ, যাতায়াত ব্যৱস্থা অতি সুচল আৰু কাষতে আমাৰ এই ৰেল যাত্ৰাৰ সুবিধা আছে আৰু কাষতে হাইৰোড আছে ফ'ৰলেনযুক্ত। এইখিনি যাতায়াতৰ ক্ষেত্ৰত বহুতো সুবিধা পাইছোঁ আমি। ইয়াৰ প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি সুন্দৰ। আপোনাৰ নামটো? মোৰ নামটো তৰুণ বৰা। আপুনি ক'ৰ পৰা আহিছে? জিলা লখিমপুৰ, কদম আঞ্চলিক। ৰঙিয়া অধিৱেশনলৈ আহি আপোনাৰ অনুভৱ কেনেকুৱা? অনুভৱ খুব আনন্দ। আৰু আমাৰ কিছু অধিৱেশনতকৈ অলপ মানুহটো অলপ কম নিচিনাও দেখোঁ। হয় আৰু যেনিবা নগাঁৱত সকলোতকৈ বেছি হৈছিলে, আজি অলপ কম যদিও যথেষ্ট। আমাৰ তাত কোনো ভেদভাৱ নাই। আৰু কেনেকুৱা দেখিছে আপুনি? খুব ভাল দেখিছোঁ। আগে পিছেও আপুনি অধিৱেশনত যায়? যাওঁ প্ৰায়ভাগ অধিৱেশনত যাওঁৱেই। আপোনাৰ ঘৰত সমস্যা কিছুমান নহ'লে মানে অলপ হেৰি হ'লে মানে তাত মানে দৰ্শন দিওঁগৈ আৰু ভকত দৰ্শন কৰিবলৈ যেনে তেনে হ'লেও ওলাওঁগৈ আৰু। গুৰুজনাৰ আদৰ্শ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আপুনি কি ক'ব ৰাইজক? গুৰুজনাৰ আদৰ্শ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমি বিশ্ব দৰবাৰৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই বিশ্ব দৰবাৰলৈ লৈ যাবৰ কাৰণে বাঞ্ছা কৰিছে। তাকে আমি সকলো ভকত বৈষ্ণৱে তাক একাগ্ৰচিতে আদৰণি জনাই সেই কামনাটো পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আনকো ভিডিঅ'টো চোৱাত সহায় কৰি দিয়ে যেন।